Hello students, welcome to Road to Gyan. আজি মই দশম শ্ৰেণীৰ তোমালোকৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে সোশিয়েল সায়েন্সৰ যেটো তোমালোকৰ পলিটিক্যাল সায়েন্স পাৰ্ট মানে ৰাজনীতি বিভাগ হে ৰাজনীতি বিভাগৰ পৰা সেকেন্ড চেপ্টাৰৰ এটা টপিক আজি বাছনি কৰিছো সেকেন্ড চেপ্টাৰটো হল আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য এই পাঠটিত এটা টপিক আছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ ভাৰতবৰ্ষৰ যিখন ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আছিল তাৰ বিষয়ে হল এই ভিডিঅটো আৰু এটো এটা ইম্পৰ্টেন্ট টপিক এছএছএলসি এক্সামৰ কাৰণে সেইকাৰণে মই আজি এই টপিকটো চুজ কৰিছো আৰু এই টপিকটোৰ ওপৰত মই বুজাম ইয়াৰ ওপৰত কোৱেশ্চনো আহে এছএছএলসি এক্সামত প্ৰায় এইটো কোৱেশ্চন আহি থকাও দেখা যায় সেইকাৰণে এই কোৱেশ্চনটো মই আজি লিখি পেলাই এটো বুজাব চেষ্টা কৰিছো তো ভাৰতবৰ্ষৰ যিখন ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সেইখন কোড কেনেকে কিয় গঠন কৰা হৈছিল তাৰ ওপৰত হল এই ভিডিঅটো 1966 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এটা প্ৰস্তাৱ গ্ৰহণ কৰি সদস্য ৰাষ্ট্ৰবিলাকত মানৱ অধিকাৰ গঠনৰ বাবে ৰাষ্ট্ৰসমূহৰ পৰা পৰামৰ্শ বিচাৰিছিল 1970 চনত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে সদস্য ৰাষ্ট্ৰসমূহৰ মানৱ অধিকাৰ আয়োগ গঠনৰ বিষয়টো গুৰুত্ব দি সদস্য ৰাষ্ট্ৰসমূহলৈ আগবঢ়াই দিলে ভাৰতবৰ্ষত 1993 চনৰ 28 ডিসেম্বৰ তাৰিখে ৰাষ্ট্ৰপতিয়ে এখন অধ্যাদেশ জাৰি কৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰে এই বছৰৰে 18 ডিসেম্বৰ আয়োগে অধ্যাদেশত ঠাইত সংসদত এখন বিধেয়ক উত্থাপিত হয় 1994 চনৰ 8 জানুৱাৰী তাৰিখে বিধেয়কখনে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰি আইনত পৰিণত হয় এই আইনখনকে মানৱ অধিকাৰ সুৰক্ষা আইন নামে জনা যায় এই আইন মতে ৰাষ্ট্ৰবিলাকত ৰাজ্যিক মানৱ অধিকাৰ আয়োগ গঠন হ'ব লাগে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজনে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব আৰু সেই সদস্যবিলাকৰ ভিতৰত কোন কোন থাকিব প্ৰথমত আছে এজন সদস্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অথবা প্ৰাক্তন ন্যায়াধীশ হ'ব লাগিব সেকেন্ডত আছে এজন সদস্য কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অথবা প্ৰাক্তন মুখ্য ন্যায়াধীশ আৰু কোন থাকিব দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি হ'ব লাগিব ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সভাপতি অনুসূচিত জাতি আৰু জনজাতি ৰাষ্ট্ৰীয় আয়োগৰ সভাপতিও আয়োগৰ সদস্য পদত থাকিব আৰু সকলো সদস্যকে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 5 বছৰৰ বাবে নিযুক্তি দিব গতিকে আমি থুলমূলকে গম পালো যে ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগখন কেতিয়া গঠন হৈছিল সেইখনৰ কাম আৰম্ভ হৈছিল 1993 চনৰ 28 ডিসেম্বৰ তাৰিখে এখন ৰাষ্ট্ৰপতি অধ্যাদেশ জাৰি কৰিছিল আৰু সেই অধ্যাদেশৰ মতে কি কৰিছিল 1993 চনৰে 12 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগখন গঠন কৰা হৈছিল আৰু সেই বছৰৰে মানে 1993 চনৰে 18 ডিসেম্বৰত আগৰ অধ্যাদেশৰ ঠাইত সংসদত এখন বিধেয়ক উত্থাপিত হৈছিল আৰু সেই বিধেয়কখন উত্থাপিত হোৱাৰ পিছত 1994 চনৰ 8 জানুৱাৰী তাৰিখে বিধেয়কখনে ৰাষ্ট্ৰপতিৰ পৰা অনুমোদন লাভ কৰিছিল আৰু এই আইনখনকে কি কোৱা হয় মানৱ অধিকাৰ সুৰক্ষা আইন বুলি জনা যায় আৰু এই আইনত ৰাজ্যবিলাকত কি কৰা হৈছিল ৰাজ্যিক মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছিল প্ৰত্যেকখন ৰাজ্যতে যিমান ৰাজ্য আছে ভাৰতবৰ্ষত প্ৰত্যেকখন ৰাজ্যতে এখনকে ৰাজ্যিক মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছিল ৰাষ্ট্ৰীয় মানৱ অধিকাৰৰ আয়োগৰ সভাপতিজন কোন আছিল উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ আছিল আৰু ভাৰতবৰ্ষৰ যিখন মানৱ অধিকাৰ উলংঘনৰ দিশ সকলো পৰ্যালোচনা কৰি তাৰ বিহিত ব্যৱস্থাৰ বাবে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰাৰ লগতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে কি কৰে এই দিশত অত্যন্ত প্ৰহৰীৰ ভূমিকা ল'ব লাগে মানে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইনখনে সব বিষয়ে চোৱাচিতা কৰিব লাগে সিহঁতে জাস্ট প্ৰহৰীৰ নিচিনা সব বিষয়বিলাক চোৱাচিতা কৰে তো আজি মই এই ভিডিঅটোত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ ভাৰতৰ যিখন সেইখনৰ বিষয়ে থুলমূলকে বুজালো তো নেক্সট ভিডিঅ'ত আমি আকৌ বেলেগ এটা টপিক ডিসকাস কৰিম তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে তোমালোকে নিশ্চয়কৈ জনাবা আজিলৈ ইমানতে অন্ত কৰিছো থ্যাংক ইউ